মোৰ ৰেয়াৰ সাইডৰ নাম্বাৰ প্লেট নাই ন, তো মামাহঁতে পালে মানে মোক বজাই দিব। পুলিচ আছে নেকি? ব্ৰেক শ্বুটো অৱস্থা দেখাম ৰ'বা, তোমালোকে হাঁহিবাহে। আচ্ছা, তোমালোকে এটা কথা কোৱাচোন, তোমালোকে ব্ৰ'কো ধুনিছা কিন্তু ছিষ্টাৰকো ধুনিছা জানো? ছিষ্টাৰবিলাকে যা ভাৰমে যাওঁ ফাৰ্ষ্ট তহঁতি পূৰা পাহাৰীয়া জেগাত যাম, তাত যদি ব্ৰেকে ঢোকা দিবলৈ হয় ন, মোৰ একদমতো এল লাগি যাব ন। ব্ৰেম্বো 390 ব্ৰেক পেড, তো ব্ৰেম্বো যদি অৰিজিনেল লগা তোমাৰ কিমান 2900 বুলি কৈছিলে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। হোপ অল আৰ ইউ ডুইং এবছলুটলি ৱেল। এণ্ড গাইজ, এতিয়া মই গৈ আছোঁ তিতাবৰ, আৰু এতিয়া মানে মোৰ ৰিঅ'ৰ অকণমান প্ৰব্লেম এটা হৈ আছে। প্ৰব্লেম মানে কি, তোমাৰ ব্ৰেক শ্বুটো খতম হ'ল নেকি মে বি, তো ডিলাৰত অৰ্ডাৰ কৰি থৈছিলোঁ, ডিলাৰত মানে পাৰ্টছে এভেইলেবল নাই এতিয়ালৈকে। তো ব্ৰেক শ্বুটো চেঞ্জ কৰিব লাগিব। মানে এইকেইদিন ঠিকেই আছিলে, তো ব্ৰেক শ্বু আৰু নাই, মানে খুব বেছি 10% মান আছেগৈ ব্ৰেক শ্বু, আৰু এতিয়া একদম ব্ৰেকটো মানে কম ধৰিছে, মানে ব্ৰেকডাল হাৰ্ড লাগিছে, ফিডবেকটো পোৱা নাই মানে নৰ্মেল নিচিনাকৈ। তো আজি অকণমান ব্ৰেকটো বেলেগ লাগিছে, তো সেইকাৰণে ব্ৰেক পেডটো চেক কৰি লওঁগৈ, আৰু কাম দুটামান আছে। আজি মানে একদম বৰ ফালিকৈ যাব নোৱাৰি, একদম আৰামছে গৈ থাকিব লাগিব, কাৰণ ব্ৰেকেই নাই মোৰ ভালকৈ। ব্ৰেক একেবাৰে নাইকিয়া হৈ যোৱা নাই, আছেগৈ 10% মান ভালকৈ চালোঁ, কিন্তু মানে যোনটো মেটেৰিয়েলটো ব্ৰেক পেডৰ মানে সেইটো হাৰ্ড হৈ গ'ল নেকি মে বি, তো সেইকাৰণে ব্ৰেকটো ইমান মানে ফিডবেকটো পোৱা নাই। যদি অকণমান কচি ধৰোঁ তেতিয়াহে মানে ব্ৰেকটো লাগিছে। আৰু এতিয়ালৈকে মোৰ বাইকৰ মানে 12,000 কিলোমিটাৰ হ'ব হ'ল নেকি। মানে মোৰ মিটাৰটো যেতিয়া অফ হৈ থাকে তেতিয়া কিলোমিটাৰটো নুঠে, আৰু যেতিয়া মানে অন হৈ থাকে, অন হৈ থকাত মানে দেখোঁ 10,000 কিবা দেখাই আছে, কিন্তু যেতিয়া মিটাৰটো অফ হৈ থাকে তেনেকৈও মানে 2,000 মান চলি আছেগৈ মে বি। তো 12,000 কিলোমিটাৰ তেতিয়া ফাৰ্ষ্ট ব্ৰেক পেড চেঞ্জ হ'ব মোৰ ফ্ৰণ্টৰ, আৰু ৰেয়াৰ ছাইডতো এতিয়া দুবাৰ চেঞ্জ কৰিব হ'লগৈ, আৰু মানে এবাৰ চেঞ্জ কৰিলোঁ অলৰেডি। তো মই এটা কথা ন'টিছ কৰিলোঁ, মানে য়ামাহা বাইকৰ ৰেয়াৰ ব্ৰেকটো মানে খুব খায়। মইতো মেক্সিমাম মানে ফ্ৰণ্ট ব্ৰেকেই ইউজ কৰোঁ, কিন্তু হ'লেও ৰেয়াৰ ব্ৰেকটো মানে টাপত যায়গৈ, কিন্তু ফিডবেকটো মজা। মানে এনেই নৰ্মেল তোমাৰ 70% ব্ৰেকিং পাৱাৰটো ফ্ৰণ্ট ব্ৰেকতে থাকে, কিন্তু য়ামাহা মানে ৰেয়াৰ ব্ৰেকৰো মানে ফিডবেকটো মজা লাগে। আৰু তোমালোকে এটা কথা কমেণ্ট কৰাচোন, তোমালোকে মানে বাইক চলালে ব্ৰেকিং কৰিবলৈ কেইটা ফিংগাৰ ইউজ কৰা? মইতো এনিটাইম অকল 2টা ফিংগাৰে ইউজ কৰোঁ, 2টা ফিংগাৰে ব্ৰেকিং মানে মেক্সিমাম হৈ যায়। ডিছ ব্ৰেকত মানে ইমান প্ৰেছাৰ নিদিলেও হয়তো 2টা ফিংগাৰ একদম এনাফ মানে। অল ৰাইট, আৰু আজি মানে ব্ৰেক পেড চেঞ্জ কৰিব লাগিব, কাৰণ কাইলৈ খ্ৰীষ্টমাছ আছে, আৰু খ্ৰীষ্টমাছত আমিতো পূৰা পাহাৰীয়া জেগাত যাম, তাত যদি ব্ৰেকে ঢোকা দিবলৈ হয় ন, মোৰ একদমতো এল লাগি যাব ন। তো সেইকাৰণে আজি একদম চেঞ্জ কৰিব লাগিব, কাইলৈ আকৌ খ্ৰীষ্টমাছ ৰাইডত যাব লাগিব তাতে। তো তিতাবৰ পাই গ'লোহি গাইজ, আৰু এতিয়া ডিচেম্বৰ ন, জানুৱাৰী পাবহি হ'ল। তো এইকেইদিন মামাহঁত মানে চব জেগাতে মানে এলাৰ্ট হৈ আছে, আৰু পিকনিক ছিজন ন, এইকেইদিন মানে চেকিং বহিব আৰু অবভিয়াছলি। আৰু মোৰ এইখিনিতে ATM-ৰ পিনটো বনাই ল'ব লাগিব, মানে মোৰ ATM-টো এক্সপায়াৰ হৈছিলে, এইটো বন্ধই। অল ৰাইট গাইজ, তো এতিয়া ATM-ৰ কাম হৈ গ'ল, আৰু এতিয়া যাব লাগে ব্ৰেক পেড চেঞ্জ কৰিবলৈ। তো গাইজ, বহুত দিনৰ মূৰত মানে ৱাহিদা গেৰেজত যাম, তাকো ৰিঅ'ক লৈ মানে ফাৰ্ষ্ট টাইম নেকি। শ্বেডক যেতিয়াই বিকিল ন, তেতিয়াৰ পৰা মানে ৱাহিদা গেৰেজ নোহোৱা নিচিনাই হ'ল আৰু। তো বহুত দিনৰ মূৰত আজি যাম, আৰু এইডোখৰ অকণমান চাই চিতি পাৰ হ'ব লাগিব। মানে মোৰ ৰেয়াৰ ছাইডৰ নাম্বাৰ প্লেট নাই ন, তো মামাহঁতে পালে মানে মোক বজাই দিব। তো মাজুলীতে নাম্বাৰ প্লেটখন মোৰ এৰুৱা, এতিয়ালৈকে মানে লগোৱাই নাই, টাইমেই পোৱা নাই ক'বলৈ গ'লে। অল ৰাইট, ৱাহিদা গেৰেজ পাই গ'লোহি, আৰু আজি মানুহ বেছি নাই চাগে, কিন্তু আছে। ৱাহিদা, হেৰি R15 এই ব্ৰেক পেড আছে নাই ফ্ৰণ্টৰ? চাওকচোন, লগাই দিয়কচোন। অ'কে গাইজ, ব্ৰেক পেড পাই গ'লোঁ, আৰু এতিয়া লগাই লওঁ। মানে ব্ৰেক শ্বুটো অৱস্থা দেখাম ৰ'বা, তোমালোকে হাঁহিবাহে, একদম খতম নে, চাবিটোৱে সোমোৱা নাই। অল ৰাইট গাইজ, তো এতিয়া ব্ৰেক শ্বু চেঞ্জ কৰা হৈ গ'ল, আৰু এতিয়া চাৰিআলি গৈছোঁ, তো তাতে কাম অলপমান আছে মানে। সেইটোৱে প্ৰব্লেম, মানে নতুন ব্ৰেক শ্বু লগালে তোমাৰ লেডাৰটো মানে অকণমান ক্ষয় যোৱালে বাট চাব লাগে। তো লগালগ যদি ব্ৰেক ধৰা ন, অকণমান তাত কিবা কেমিকেল থাকেতো, সেইকাৰণে ব্ৰেকৰ ফিডবেকটো ইমান নোপোৱা। তো অকণমান সেইকাৰণে এতিয়া ইউজ কৰিব লাগিব, তাৰপিছতে আচলি পাৰফৰ্মেঞ্চটো গম পাম। পুলিচ আছে নেকি? চেকিং থাকিলে সেইটোৱে বেয়া গাইজ। মানে ইয়াৰ হেলমেট নাই, হেলমেট কেলৈ নানিলি? জালুকনি ৰখাব, ইয়াৰ হেলমেট নানিলে সেইকাৰণে আকৌ। অ'কে গাইজ, পাৰ হৈ লওঁ এইডোখৰ ধুনীয়াকৈ, আৰু নৰখালেই হৈছে আৰু। অ'কে, পাৰ হ'লোঁ বাৰু। তো এইখিনিতে ৰখি দিব লাগিব এতিয়া সীমান্তৰ কাৰণে।
এইবিলাক নিনজা টেকনিক গাইজ, নিনজা টেকনিক। আকৌ আগতো আছে বোলে জমিব। অ'কে গাইজ, মিছন পাছ। আৰু আগত আছে নেকি এতিয়া চাই চাই যাব লাগিব খালি। পুলিচ আছে, পুলিচ। এইটো ব্ৰ'কট বুলি কয় গাইজ, মানে এইবিলাক আমাৰ ছিগনেল থাকে আৰু তো পুলিচ থাকিলে আমাকো বহুতে তেনেকৈ ছিগনেল দিয়ে, আমিও দি দিওঁ। ডেটছ কল ব্ৰ'কট মেন। আচ্ছা তোমালোকে এটা কথা কোৱাচোন, তোমালোকে ব্ৰ'কট শুনিছা কিন্তু ছিষ্টাৰ ক'ত শুনিছা জানো? ছিষ্টাৰবিলাকে যা ভাৰমে যা ফাৰ্ষ্ট তহঁতি, মই কৈছোঁ। আমাৰ ল'ৰাবিলাক মানে চিনাকি অচিনাকি মতলব নাই, খালি দেখিলেই হ'ল আৰু ছিগনেলটো দিয়ে চবেই। আংকুল ক'ত নিদিওঁ খালি। তো পুলিচৰ কথা কৈছিলোঁ তোমালোকক, চোৱা একদম চব জেগাতে মানে চেকিঙে চেকিং। সেই অলৰাইট গাইজ, তো এতিয়া তিতাবৰৰ পৰা আহিলোঁ আৰু গোটেইকেইটা কাম হৈ গ'ল বাৰু। এণ্ড ব্ৰেকিঙৰ পাৰফৰ্মেঞ্চটো এতিয়া মই এতিয়া যোনটো ব্ৰেক পেড লগালোঁ য়ামাহাৰে হয়, কিন্তু সেই ব্ৰেক পেডটো যদি তোমাৰ ডিলাৰত লগাওঁ মই তোমাৰ 350-400 হৈ যায়। আৰু এতিয়া আউটত লগাইছোঁ, তো আউটত লগাওঁতে মোৰ পৰিছে তোমাৰ 225 MRP আৰু লগাই মেলি 260 লৈছে আৰু। তো পাৰফৰ্মেঞ্চ কিন্তু মই চিমিলাৰে পাই আছোঁ, মানে যোনটো মানে অৰিজিনেল ব্ৰেক পেড আছিলে আৰু এইযোৰ মানে য়ামাহাৰে হয়, তো জেনুইন পাৰ্টছ হয়। তো দুইটাৰ পাৰফৰ্মেঞ্চ ছেম, কিন্তু প্ৰাইজত দেখিছা কিমান ডিফাৰেঞ্চ আছে। তো সেইকাৰণে কিছুমান কাম ন তুমি মানে ডিলাৰত নকৰি আউটত কৰি দিয়া ভাল। তো সেইবিলাকে মানে সমজদাৰিয়ে। এতিয়া তেনেকৈ তোমাৰ ব্ৰেম্বো 390ৰ ব্ৰেক পেড, তো ব্ৰেম্বো যদি অৰিজিনেল লগোৱা তোমাৰ কিমান 2900 বুলি কৈছিলে পায় নিৰজক। আগতে মই চলাওঁতে মানে 1800 আছিলে। আৰু ছেম মানে তোমাৰ ব্ৰেক পেড তোমাৰ যদি অনলাইন ক'বা বেলেগৰ পৰা ৱেবছাইটৰ পৰা অৰ্ডাৰ কৰা, তো তেতিয়া মানে কিমান আৰু 1200-1300 টকাত মানে আৰামছে আহি যায়। তো সেইটোৱে কথা আৰু। তো এতিয়া টাইম হৈ গ'ল 4:19। তো বহুত দেৰি হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ'ত চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চেনেলত যদি নতুন দেন কি কৰিবা ছাবস্ক্ৰাইব কৰিবা। তো বাই বাই গাইজ, 24 নেক্সট ভিডিঅ' টিল দেন বাই বাই।